গৰমত আপুনি ক'ৰবাত যায় নেকি নে? অলপ কাম আছে, মিটিং এখন আছে, তালৈকে যাওঁ ৰ'বা। বাপ্পা ইমান সময় গৰমত মিটিং কৰি ফুৰিব আপুনি? কৰিব লাগিব আকৌ। কাম থাকিলেতো কৰিব লাগিবই, গৰম বুলি চিঞৰি থাকিবা নেকি? হ'লেও এই ভৰ দুপৰীয়া মিটিং, আমি ঘৰৰ ভিতৰতে থাকিব পৰা নাই। দেউতা, ক'ৰবাত যোৱা নেকি তুমি? অলপ ওলাই যাওঁ, কাম অলপ আছে। মা, ফেন চেন একো নিদিয়াকে কথা পাতি আছা যে তোমালোকে? ফেনখন নিদিয়া কিয়? ৰ'বা ময়ে দিওঁ। ক'ত ফেন দিয়া? কালি ৰাতিৰ পৰা লাইন অহা নাই, ইনভাৰ্টাৰটো টুটকে আছে। ক'ত ফেন দিয়া? অলপমান এনেকে থাকবা শিকাকচোন। কেনেকুৱা কৰা মা? তেতিয়াহ'লে আহা, মোক অলপ বেছিয়ে দিবা। তোৰ হাত ভৰি নাই, মই বেছি দিবা লাগে? ঘৰৰ এখন কাম বন নকৰা আৰু মই বেছি দিবা লাগে? এইয়া যেতিয়া টিক দিছি তই কাম নকৰা বুলি কতে। জেঠীবোৰে শব্দ কৰিলে তোমালোকৰ সঁচা মিছাত শব্দ কৰা হয় নেকি? কথাও যে কোৱা আৰু তুমি কিছুমান। হয় দেই, মাতো যে কেনেকুৱা কৰে। আইতা 20 টকা দিয়া ঠাণ্ডা খাই আহো। ক'ত ঠাণ্ডা খা? গলৰ বিষ হ'ব নাই? তুমিও খাবা দিয়া অলপ মা। নাই, মই নাখাওঁ। ময়ো নাখাওঁ, তয়ো খাব লগা নাই। দেউতা দিয়া মাৰ কথা গুৰুত্ব নিদিবা। ৰ'বা এজনী দি আছো। ৰ'বহে আপুনি, ছোৱালীজনীক যি খোজে তাকে দি মূৰৰ ওপৰত তুলি লৈছে। মা, তুমি ফেনখনো চলাব নিদিয়া, বিচিও নিদিয়া, এতিয়া ঠাণ্ডা খাবও নিদিয়া। কি মানে তুমি? ইমান গৰম মই সহ্য কৰিব নোৱাৰো দেই। গৰম অকল তোৰহে আছে, আমাৰ নাই দে। দিনৰ দিনটো গোবাৰি খাটি আছো, আমাৰ গৰম নাই। তুমি গৰম সহ্য কৰিব পাৰা, মই নোৱাৰো। বাপৰে বাপ, হ'ব দিয়া কি হ'ব? দেখা নাই তাই কেনেকে মুখে মুখে তৰ্ক কৰি আছে? মই মুখে মুখে তৰ্ক কৰা নাই। তুমি ইটোতো মানা কৰা, সিটোতো মানা কৰা। দেউতা, পইচা দিয়া। দিওঁ। পইচা নিদিব। দেউতা, পইচা দিয়া। মই কৈছো নে আপুনি পইচা নিদিব বুলি? এই মায়েক জয়হঁতৰ লগত কোনে লাগি থাকে? যাওঁ দিয়া মই, তোমালোকে যি কৰা কৰা। দেউতা, পইচা। তোক পইচা দিলে মায়েৰে মোৰ কলিজা খাব। তোক মই ইমান দিন আগত কৈছোঁ শাৰী এখন লাগে, কটন শাৰী এখন লাগে, দিছে আপুনি? নাইতো দিয়া। তাইক এতিয়া 20 টকা খোজাৰ লগে লগে দিব পাৰে। এই চব, যাওঁ মই। হ'লনে মা এতিয়া তোমাৰ শান্তি? তই বেছি নকবি দে। হ'ব দিয়া, নকওঁ।